ৱেলকাম টু মাই মিনি ব্লগ। এয়া ৰাতিপুৱাৰ দৃশ্য দেই। আমি মা আহিছিলে, মায়ে কৈছিলে মন্দিৰলৈ যাম বুলি। এয়া মন্দিৰলৈ গৈছোঁ। আমাৰ ঘৰৰ কাষতে আছে এই মন্দিৰটোৰ নাম হৈছে বৰগালিকা থান। আপোনালোক বাৰু আহিছেনে? এইখিনি হৈছে বৰগালিকা থান। তাৰপিছত এয়া মন্দিৰত চাকি দুগছ ল'লোঁ, চাকি দুগছ জ্বলাই দিওঁ বুলি। তাৰপিছতে এয়া চাকি জ্বলালোঁ। এয়া মন্দিৰৰ ভিতৰত দেই, পূজাৰী তাতে বহি আছে। তাৰপিছত এয়া চাকি জ্বলাই হ'ল। ইমান বতাহ মন্দিৰত আজি বহুত বতাহ মাৰিছে পাই। তাৰপিছত এয়া বাহিৰলৈ আহিলোঁ। বাহিৰত আহি এয়া চাওকচোন বাহিৰৰ দৃশ্য। মন্দিৰলৈ আহিলে মনবোৰ এনেই ভাল লাগে ন। তাতে আকৌ এইটো ইমান ধুনীয়া মন্দিৰটো। এই মন্দিৰটো আমাৰ ঘৰৰ কাষতে আছে, আপোনালোক আহিব পাৰিব। এই মন্দিৰটোৰ হাৱাজানত আছে দেই। আপোনালোক আহিছেনে বাৰু কেতিয়াবা এই মন্দিৰটোলৈ? তাৰপৰা চাকি দি এয়া উভতি আহিলোঁ। আহি থাকোঁতে মানুহ এঘৰত সোমাই গাখীৰো আনিলোঁ, মোক গাখীৰ দি পঠিয়ালে। তাৰপিছত আহি লৰালৰিকৈ ভাত খাবলৈ বুলি এয়া মাংস আনি থৈছিলে, মাংস বনালোঁ, মাংস খালোঁ দেই। বাই বাই। আজিলৈ